বহুত দিনৰ পাছত আহিছোঁ আপোনালোকৰ স্বাগতম জনাইছোঁ মোৰ পেজটিলৈ আৰু মোৰ অন্য এটি ভিডিঅ'লৈ নতুন ভিডিঅ'লৈ বহুত দিন অহা নাছিলোঁ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ অলপ স্বাস্থ্যজনিত কাৰণত ভিডিঅ' দিব পৰা নাছিলোঁ কিন্তু আজি ভাবিলেও কণ্টিনিউ কৰোঁ কিয়নো আপোনালোকে প্ৰায় মেছেজ দি আছে ভিডিঅ' কিয় দিয়া নাই ভিডিঅ' চাবলৈ ৱেইট কৰি আছোঁ বহুত ধৰণৰ মেছেজ কৰি আছে আৰু সেইবাবে ভাবিলোঁ যে এটা ভিডিঅ' বনাই দিওঁ আজিৰ ভিডিঅ'তনো কি হ'বলৈ গৈ আছে আপোনালোকে চাই থাকিব ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব আৰু বৰ্তমান আছোঁহি মাৰ ঘৰত আৰু মাৰ ঘৰৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজিনো কি কৰিম আপোনালোকক দেখাই থাকিম গতিকে ভিডিঅ'টোৰ সৈতে কানেক্ট হৈ থাকিব আৰু শ্বেয়াৰ কৰিব লাইক কৰিব আৰু যিসকল মোৰ পেজটিত নতুন সেইসকলে মোৰ পেজটি ফ'ল' কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ ইউটিউব চেনেলৰ লিংকটো ইয়াতে দিয়া আছে আৰু ইউটিউব চেনেলটোত গৈ ছাবস্ক্ৰাইব কৰি দিব আৰু তাতো ভিডিঅ'বিলাক লাইক কমেণ্ট কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব গতিকে বলক এতিয়া ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক বস্তু এটা দেখাওঁগৈ বলক বস্তু এটা মানে কি আৰু বিয়াৰ আগতে জীয়ৰীতে ফুল অলপমান কৰিছিলোঁ এতিয়া ফুলখিনি অলপ ধুনীয়া হৈছে ডাঙৰ হৈছে কিন্তু দুখৰ কথা ছাগলীয়ে কিছুমান খাই মানে বেয়া কৰি পেলালে আৰু তাৰে কিছুমান ধুনীয়াকৈ হৈ আছে দেখাওঁ বলকচোন অকণমান মানে ফুলখিনি মানে ভাবিলোঁ সেইখিনি আৰু মাৰ ঘৰত যিহেতু আহিছোঁ মই তাত ভিডিঅ'বোৰ কৰি থাকোঁ আপোনালোকে তাত দেখিছে কিন্তু মাৰ ঘৰৰ ভিডিঅ' দেখা নাই গতিকে অকণমান মোৰ মাৰ ঘৰৰ ভিডিঅ' চাই লওঁ বলক এইটো সময়ত ছাগলীয়ে খাই এয়া কিবা কৰি পেলালে টকলা কৰি পেলালে এইফালে বেছি নাই আৰু কমকৈ এইখিনি এজোপা বহুত সৰু আছিলে মই যেতিয়া আনিছিলোঁ কিনি তেতিয়া বহুত সৰু হৈ আছিলে এতিয়া বহুত ডাঙৰ হ'ল বাট কি হয় ছাগলীয়ে আহি বাহিৰত আছে যিহেতু আগফালে তো মানে মানুহ নাথাকিলে কেতিয়াবা গেটখন খোলা থাকিলে ছাগলী আহি খাই পেলায় এই অৱস্থা এইফালেও আছে এজোপা কি কয় মই নাজানো সেইজোপা কি কয় নাজানো এইফালে এল'ভেৰা পুলি দুটামান আছে তাৰপিছত এইকেইটা জলকীয়া পুলি গজি আছে আৰু এইজোপা কি হয় মই মাদাৰ্ছ অফ থাউজেণ্ড আছিলে নে কিবা নেকি নে দুপৰ টেঙা মই ধৰিব পৰা নাই ভালকৈ আৰু এইখিনি যে কিতাপ এইখিনি দেখিছে মোৰ জীৱনটো মেমৰিজ বুলি ক'লেও বেয়া নহ'ব এখন দুখন মোৰ কলেজৰ কিতাপ আছে বাকী সকলোখিনি মই স্কুলত হাইস্কুল লেভেলত পোৱা এইখিনি প্ৰায় গোটেইখিনি মই প্ৰতিযোগিতাত বিশেষকৈ গানৰ কম্পিটিশ্যনত সকলোতে ফাৰ্ষ্ট পাইছিলোঁ আধুনিক গীত ৰাভা সংগীত জ্যোতি সংগীত বৰগীত সকলোতে ফাৰ্ষ্ট পাইছিলোঁ আৰু এইখিনি হৈছে মোৰ মানে সেইখিনি প্ৰতিযোগিতাত পোৱা কিতাপখিনি আধাখিনি প্ৰায় ক'ৰবাত আৰু সোমাই আছে এইখিনি বহুত কমেই আছে ইয়াত তথাপিও এইখিনি মোৰ এটা স্মৃতি এনেকৈ চবতে লিখি থোৱা আছে মই আপোনালোকক দেখাই দিম বাৰু ভিডিঅ'টো এটাত প্ৰায়খিনি কিতাপেই মই কম্পিটিশ্যনতেই পোৱা ইছমাইল হুছেইনৰ সকলোখিনি দেখাবলৈ নহ'ব তথাপিও দেখাই দিছোঁ 2005 বৰ্ষৰ বিদ্যালয় সপ্তাহত এইখন আছিলে ৰাভা সংগীতত পাইছিলোঁ প্ৰথম স্থান স্কুলত পঢ়ি থাকোঁতে আশামণি দত্ত এইখন আছিলে ৰাভা সংগীতত এইখন কলাগুৰু বিষ্ণু ৰাভা এইখন 2004ত আছিলে এইখনো ৰাভা সংগীতৰে হয় এইখনতো প্ৰথম স্থান অধিকাৰ কৰা তাৰ এইখন হৈছে এটা বিলাতী কুকুৰৰ আত্মজীৱনী এইখন পাইছিলোঁ এইখন 2004 কবিতা আবৃত্তিত প্ৰথম পুৰস্কাৰ পাইছিলোঁ এখন হিৰিম বা বুলি এখন আছিলে মহাকাব্য তাৰপিছত এইখন পাইছিলোঁ আমাৰ শংকৰ যি আঞ্চলিকত তাৰপিছত আঞ্চলিকৰ পৰা জিলালৈ চিলেকশ্যন হয় তাৰপিছত মূললৈ চিলেকশ্যন হয় সেনেকৈ তাত প্ৰথম আঞ্চলিকত পাইছিলোঁ বৰগীতত প্ৰথম তাৰপিছত আৰু বহুত আছে এনেকৈ চবটো দেখাব নোৱাৰিম এইবোৰ আগতে সৰুতে আখৰ এনেকৈ লিখি থৈছিলোঁ কিতাপ পঢ়ি ঘূৰাই দিব জীৱন বংগীয়াৰে এইখনো পাইছিলোঁ কিবা এটাত ইয়াত এইখন লিখা নাই আছিলে কিন্তু এৰাই গ'ল বোধ কৰোঁ তাৰপিছত ইফালে আছে এখন জ্যোতিপ্ৰসাদৰ কিতাপ এইখন পাইছিলোঁ সংগীত শাখাত স্কুলত 2004 চনত শ্ৰেষ্ঠ গায়িকা হিচাপে পাইছিলোঁ এখন তাৰপিছত আকৌ আৰু কিবাকিবি বহুত আছিলে
এখন আছিলে বক্তৃতাত দ্বিতীয় স্থান পাইছিলোঁ, নেপোলিয়ন হিল বুদ্ধিদীপ্ত চিন্তা বক্তৃতাত পাইছিলোঁ। এখন আছিলে শংকৰদেৱ এইখন সংঘৰ। তাৰপিছত আৰু বহুতো কিতাপ আছে এনেধৰণৰ। এইখন 2005 বৰ্ষৰ শ্ৰেষ্ঠ গায়িকা আছিলোঁ স্কুলত। তাৰপিছত এনেধৰণৰ বহুতেই কিতাপ আছে। এখন কোনোবাই দিছিলে শ্ৰদ্ধা ছাৰলৈ বুলি, বহুত কিবা কিবি লিখি থোৱা আছে। চৰাইদেউ বুলি এখন আছে। তাৰপিছত এখন আছে বাৰেৰহণীয়া সংস্কৃতি, এইখনো পাইছিলোঁ। কিহত পাইছিলোঁ? আধুনিক গীতৰ প্ৰতিযোগিতাত। এনেকুৱা বহুতো ধৰণৰ কিতাপেই আছে। অনুভৱৰ তালিকাত, স্ফুলিংগন, এনেকুৱা ধৰণৰ কিতাপ, কবিতাৰ কিতাপ। তাৰপিছত ডেল কাৰ্নেগী, এইখনো পাইছিলোঁ কিবা এটাত, শংকৰদেৱ সংঘৰ ফালৰ পৰা পাইছিলোঁ। এইখন এৰাই গ'ল, কি পাইছিলোঁ। এনেকুৱা ধৰণৰ বহুতো কিতাপ আছে, বহুতো মেমৰিজ আছে, স্মৃতি। এইখিনি কেতিয়াবা চাই ভাল লাগে। আগতে যে এনেধৰণৰ অনুষ্ঠানবিলাকত জড়িত আছিলোঁ, আজিকালি মানে ইমান কৰিব নোৱাৰা হ'লোঁ, কিয়নো সেইখন ফিল্ডৰ পৰা সম্পূৰ্ণ আঁতৰি অহাৰ নিচিনাই হ'ল। তথাপিও অলপ চলপ কেতিয়াবা ক'ৰবাত থাকোঁ আৰু গাই মেলি সেনেদৰেই। তো এইবিলাক মেমৰিজ এটা। এইফালে আছে এজনী ভণ্টি, ভিডিঅ'টোৰ মাজতে আহি প'ষ্ট দিছে, আৰু এইফালে মাহঁত যাবলৈ ওলাইছে বাৰীলৈ। আজি ভিডিঅ'টোৰ মেইন কাহিনীটো মাহঁত বাৰীলৈ যোৱা আৰতে লুকাই আছে। আৰু এইফালে পুচকুটো, এইটো আমাৰ ঘৰৰ নহয়, কিন্তু কুকুৰ দুজনী ইয়াতে থাকে, আৰু ইও ইয়াতে জন্ম হোৱা। তো আজি ভিডিঅ'টোত কৈছিলোঁ আপোনালোকক দেখাম বুলি কিবা এটা। তো প্ৰথমে ইফালে আমাৰ এগৰাকীক চব খাওঁকৈ বহি আছে, দেখাই আছোঁ আপোনালোককো কি বস্তুনো। তাৰপিছত ৰ'ব, এইফালে এজনী মা, এয়া অথনি যে কৈছিলোঁ বাৰীলৈ গৈছিলে এইটো বাঁহটো আনিবলৈ। আৰু এয়া পুৰি আছে এতিয়া জুইত চুঙা চাউল। বহুত দিন, দুবছৰমান হ'ল চুঙা চাউল খোৱা নাই। বিয়া হোৱা আজি মোৰ এতিয়া 2 বছৰে হ'ব হ'ল। তেতিয়াৰ পৰা চুঙা চাউল খোৱা হোৱা নাই। আজি ভাবিলোঁ মা ঘৰলৈ আহিছোঁ যেতিয়া খাই যাওঁ বুলি। তাৰপিছত এইফালে মাহঁতে পুৰি আছে, অলৰেডি হৈ গ'ল, কিন্তু মানে গৰমে চুঙাটো কাটি দিয়াৰ বাবে কিছুমান মাজে ভাগি গ'ল। ঠাণ্ডা হৈ গ'লে যেনেকৈ পূৰা বাঁহৰ চুঙাটোৰ শ্বেপত ওলায়, সেনেকৈ মানে প্ৰায়খিনি কিছুমান ভাগি গ'ল। কিছুমান হ'ল বাৰু, এয়া দেখিছে এইখিনি হৈছে, কিন্তু মাজে প্ৰায়খিনি ভাগি গ'ল। তথাপিও আৰু মানে বিশেষকৈ গধূলি সময় হৈ গ'ল কাৰণে পিছত আকৌ ভাত চাত খাব লাগিব যিহেতু, সেইকাৰণে সোনকালে মায়ে উলিয়াই দিলে। তাৰপিছত আৰু সেয়া খাই লওঁ গতিকে। তো এইফালে এক বাতি লৈ লৈছোঁ, দেখিব পাৰিছে। তো ষ্টাৰ্ট কৰি দিওঁ অকণমান। বহুত দিনৰ মূৰত খাইছোঁ, আজি প্ৰায় 2 বছৰমানৰ পিছত, আৰু ইমানেই ভাল লাগিছে মানে। কেমেৰামেনটোৱে মোক হহুৱাই আছে দেই, আৰু কেমেৰামেনটো ভাল নহয়, মানে ফোনটো দবাই তললৈ নি আছে। এইফালে দেখাই দিয়া, পোৱালি এটা আছে, দেখাই দিয়া, হাই কৈ দিয়া। কিন্তু গৰমে কৰি দিলে কাৰণে কিছুমান অকণমান ভাগি গ'ল। তথাপিও কেমেৰামেন, তুমি কেমেৰাটো অকণমান এনেকৈ কৰা। তাৰপৰা খাই লওঁ এতিয়া। তাৰপিছত আপোনালোকক পিছত ভিডিঅ'টো আৰু কণ্টিনিউ কৰি আছোঁ। এইফালে আমাৰ কেমেৰামেন, মোৰ খুৰাৰ ল'ৰা অংশুমান, চবকে হাই কৈ দিয়া। হাই। মাইনাৰ চেনেলটো চাবা বুলি কোৱা চবকে। মাইনাৰ চেনেলটো চাবা আৰু ছাবস্ক্ৰাইব কৰি দিবা, শ্বেয়াৰ কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা, চবে কৰি দিবা দেই। অ'কে, ব'লা তোমালোকে খোৱাকৈ ব'লা।